নমস্কাৰ দিবলৈ বিচাৰিছে খবৰ আজি সুধাকণ্ঠ অসম ৰত্ন ডক্টৰ ভূপেন হাজৰিকাদেৱৰ নৱম মৃত্যুবাৰ্ষিকী সেই উপলক্ষে আজি জুৰিয়াৰ সংবাদ ক্লাবত আয়োজন কৰে এক মাল্যৰ্পণ কাৰ্যসূচী উক্ত কাৰ্যসূচীত জুৰিয়াৰ সংবাদ ক্লাবৰ বিষয়ববীয়াৰ লগতে উপস্থিত থাকে বিশিষ্ট সমাজসেৱক তথা চিকিৎসক শফিকুল ইছলাম পুৱা ডক্টৰ ভূপেন হাজৰিকাদেৱৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যৰ্পণেৰে আৰম্ভ হোৱা কাৰ্যসূচীত ডক্টৰ সুধাকণ্ঠৰ কৰ্মৰাজিৰ ওপৰত আলোচনা কৰা হয়। জুৰিয়াৰ পৰা তমিছুদ্দিনৰ ৰিপৰ্ট ডিছপুটো দিল্লী নিউজ গুৱাহাটী। সকলদা প্ৰমুখ্যে মোৰ সমনীয়াসকল তথা ছাত্ৰ ছাত্ৰীসকল 2011 চনৰ 5 নৱেম্বৰ তাৰিখে আমাৰ অসমৰ মহান শিল্পী ভূপেন হাজৰিকাদেৱৰ মৃত্যু হৈছিলে। এই মৃত্যুতে আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এটা আয়োজন কৰিছোঁ জুৰিয়া সংবাদ ক্লাবে। গতিকে এই অনুষ্ঠানটোত আজি মাল্যৰ্পণ কৰিবৰ কাৰণে মই আমাৰ ডক্টৰদেৱক অনুৰোধ জনাইছোঁ।